তুমি কান্দিছা? ভাইটি তুমি কেতিয়া আহিলা? মই অকণমান আগতে আহি পালো। পিছে তুমি কিয় কান্দি আছা? নাই এনেই। বৌ, তুমি এনেকৈ কান্দি থাকিলে মোৰ অকণো ভাল নালাগে। তোমাৰ চাগে দাদালৈ মনত পৰিছে নহয়? দাদা ঢুকুৱা আজি 8 বছৰ হ'ল। সৰুতে মা দেউতাও ঢুকাই থাকিল। তেতিয়াৰ পৰাই তুমি মোক মাৰ মৰম দি আহিছা। তুমি আমাৰ ঘৰলৈ অহাৰ পৰা অকণো সুখ পোৱা নাই নহয় জানো? নাই নাই ভাইটি, তুমি এইবোৰ কি কৈছা? সেইখন ঘৰৰ পৰা মই যিমান মৰম পাইছোঁ, সন্মান পাইছোঁ, সেইখিনি মই কোনোদিনে পাহৰিব নোৱাৰিম। নবৌ, ভাইটি, সালা জীৱনটোত একো এটাই কৰিব নোৱাৰিলো। কিয়? তইতো বহুত ডাঙৰ কাম কৰি আছ। কি ডাঙৰ কাম কৰিলো হা? তোৰ বাপেৰে টকাবোৰ বৰবাদ কৰি আছে মাল খাই। চুপ চুপ, তই কি মোক ঠাট্টা কৰিব আহিছ হা? তই মোক ঠাট্টা কৰিব পাৰা হলি? তোক আজি সালা মই ৰকি, ঐ ৰকি, এৰি দেচোন, এৰি দে। ই আজি অকণমান বেছিকে খাইছে। নিচাত কি বলকি আছে একো গম পোৱা নাই। বাদ দে না এইবোৰ। নেক্সট টাইম এনেকুৱা ধেমালি কৰিলে কথা কিন্তু বেয়া হৈ যাব, মনত ৰাখিবি। ৰকি, সেইজনী ৰিয়া নহয়নে? লগৰ বয়ফ্ৰেণ্ড আছে, মাথা মাৰি লাভ নাই। চুপ থাক। তাক আজি মই ৰকি, কিছুমান কাম হাতেৰে নহয় বুদ্ধিৰে কৰিব লাগে। তই ঠিকেই কৈছ। তাক চালা এইবাৰ এনেকুৱা বদনাম কৰিম, সি সমাজৰ আগত মুখ উলিয়াব নোৱাৰিব। এই ৰকিৰ লগত যিয়ে পাংগা লয় তাক চালা নাংগা কৰি পেলাম। আহা, বহা। বৌ, বৌ, কোন আহিছে চোৱাইচোন। কুলদীপ, মোৰ কিন্তু বহুত ভয় লাগিছে। ভয় লাগিছে? কিয়? নবৌয়ে বা মোক পচন্দ কৰে নে নকৰে? ভাইটি কোন আহিছে? তুমি তুমি ৰিয়া নহয়নে? হয়, পিছে আপুনি মোক কেনেকৈ চিনি পালে? তোমাক আৰু মই চিনি নাপাম নে? ভাইটিৰ মুখত অনবৰতে তোমাৰেই কথা। আজি এই হ'ল, কালি সেই হ'ল। ভাইটি, তোমাৰ চইচ কিন্তু মানিবলগীয়া দেই। বৌ, মই ভবাতকৈ তুমি বহুত বেছি ভাল। আৰে বৌ কাৰ? মোৰহে বৌ, হয়নে নহয় বৌ? হয় হয়, তোমাৰেই। ৰিয়া, শুনাচোন। মোক মাতিছা? তোমাকেই মাতিছিলো। কোৱা, কি হ'ল? তোমাৰ লগত মোৰ ডাঙৰ কথা এটা আছে। কি কথা? কুলদীপ ভাল ল'ৰা নহয়। কি? এইবোৰ তুমি কি কৈছা? মই সঁচা কথাই কৈছো। কুলদীপৰ বৌয়েকৰ লগত অবৈধ সম্পৰ্ক আছে। কি? তুমি মোক বিশ্বাস কৰা, মই তোমাৰ ভালৰ বাবেহে কৈছো। তুমি এটা কথা মন কৰিছানে?
দুয়ে যেতিয়া একেলগে থাকে বহুত বহুত ক্লোজ হৈ থাকে মই তোমাক ভাল পাওঁ কাৰণেহে কৈছোঁ বাকী তোমাৰ নিজৰ কথা তুমি যি কৰা মই এতিয়া আহিছোঁ দেই কথাটো সঁচা নে মিছা এনেও লগাব পাৰে চে বাদ দে এইবোৰ ঘড়ীটো ক'ত থলো বৌ বৌ ঘড়ীটো বা ক'ত থলো বৌ শুনিছনে মোৰ ঘড়ীটো ক'ত আছিল দেৰি হৈছে এয়া লোৱা তোমাৰ ঘড়ী ক'ত পালা সেইটো ৰুমৰ টেবুলতে আছিল হয় নেকি কৰবালৈ যোৱা নেকি মই এঠাইৰ পৰাই ফুৰি আহো ভাত দুটামান খাই যোৱা নাই এতিয়া একো নাখাওঁ এতিয়া দেৰি হৈছে এতিয়া মই যাওঁ কৰবালৈ গ'লে কিবা খাই যাব লাগে নহ'ব চিন্তা কৰিব নালাগে নহয় মই বাহিৰত খাম এতিয়া আহিছো বাই 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 শুনাচোন বৌ কি হৈছে চকুত কিবা এটা সোমালো ভাইটি চাওঁ বৌ তোমাৰ চকুত এটা পোক সোমাইছে ৰবা মই উলিয়াই দি আছো চাও কুলদীপ মই তোমাক বহুত ভাল বুলি ভাবিছিলো চি নহয় দিয়া তুমি যি ভাবিছা তেনেকুৱা একো নহয় হ'ব মোক একো বুজাব নালাগে মই সকলো নিজ চকুৰে দেখিছো তুমি বয়েকৰ নামত এজনী কলংকিনী ৰিয়া মোক ৰঙা চকু দেখুৱাই লাভ নাই আগতে আনৰ মুখৰ পৰা শুনিছিলো আৰু আজি নিজ চকুৰে দেখিছো বয়েক দেৱৰেকৰ ৰাসলীলা ৰিয়া আৰু এটা শব্দ উচ্চাৰণ নকৰিবা মই মোৰ বৌৰ বিষয়ে এটা শব্দ বেয়াকৈ শুনিব নোৱাৰো ঠিক আছে তেতিয়াহ'লে মোৰো এটা কথা শুনি লোৱা যদি তুমি মোক সঁচাকৈয়ে ভাল পোৱা তেতিয়াহ'লে তুমি তোমাৰ বৌক এৰিব লাগিব কি তুমি এতিয়াই সিদ্ধান্ত কৰিব লাগিব মোক লাগিব নে তোমাৰ বৌক ৰিয়া তুমি যদি ভাবিছা তোমাৰ নিচিনা কুৎসিত মনৰ ছোৱালী এজনীৰ কাৰণে মই মোৰ বৌক এৰিম তেতিয়াহ'লে তুমি ভুল ভাবিছা বৌ মোৰ বাবে কি তুমি জানা দেৱী হয় দেৱী সৰু থাকোঁতে মা দেউতা ঢুকাইছিল আৰু তেতিয়াৰ পৰাই এই বৌয়ে মোক ডাঙৰ দীঘল কৰিছে মাৰ মৰম দেউতাৰ মৰম দিছে আৰু তুমি কৈছা তোমাৰ কাৰণে মই বৌক এৰিব লাগে শুনা বৌৰ বাবে মই তোমাৰ নিচিনা হেজাৰজনী ছোৱালীক এৰিব পাৰো ঠিক আছে আজিৰ পৰা তোমাৰ আৰু মোৰ মাজত কোনো সম্পৰ্ক নাই নাই ৰিয়া তুমি ভাইটিক এৰি নাযাবা সি তোমাক বহুত ভাল পায় আচলতে তুমি যিবিলাক দেখিছা তেনেকুৱা একো হ'ব মোক একো বুজাব নালাগে মোৰ সকলো জনা আছে শুনাচোন ভাইটি মোৰ কাৰণে আজি নাই অব তুমি নাকান্দিবা তোমাৰ কাৰণে একো হোৱা নাই যিবিলাক মানুহৰ মনবোৰে লেতেৰা তেওঁলোকে আৰু কিনো ভাল দেখা পাব তুমি নাকান্দিবাচোন
মই কৈছিলোঁ নে মই তাক এনেকুৱা বদনাম কৰিম সি কাৰো আগত চালা নাক উলিয়াব নোৱাৰিব তাৰ মৰমৰ প্ৰেয়সী ৰিয়াৰ অন্তৰত এনেকুৱা বিষ ঢালি দিছোঁ তাক এতিয়া তাই চকুৰ কণাৰেও দেখিব নোৱাৰে তাই তাই এতিয়া কেৱল মোৰ তাৰমানে ই মোক মিছাতে লগাইছিলে এইবোৰ মই তাক মিছাতে ইমানবোৰ ক'লোঁ মই তাক ক্ষমা খুজিব লাগিব মই তাক ইমান ভুল বুজি আছিলোঁ ৰিয়া ৰিয়া তুমি ইয়ালৈ কিয় আহিছা যোৱা মোৰ চকুৰ আঁতৰ হোৱা তোমাৰ নিচিনা কুৎচিত মনৰ ছোৱালী এজনীৰ লগত মোৰ একো সম্পৰ্ক নাই কুলদীপ তুমি মোক ক্ষমা কৰি দিয়া মই ৰকিৰ মিছলীয়া কথা শুনি তোমাক সন্দেহ কৰিছিলোঁ কি কুলদীপ মোক এবাৰ ক্ষমা কৰি দিয়া প্লিজ নব মোক ক্ষমা কৰি দিয়া মই তোমাৰ বিষয়ে বহুত বেয়াকৈ কৈছিলোঁ মোৰ ভুল হৈছে মই আপোনাৰ ভৰিত ধৰিছোঁ নাই তুমি তোমাৰ ভুলটো অনুভৱ কৰিছা মোৰ কাৰণে সেইখিনি যথেষ্ট আচলতে কি জানা মই তোমালোক দুয়োটাই সুখী হোৱাটো বিচাৰোঁ আচলতে কি জানা ৰিয়া আমাৰ এই চকুহাল সময় গতিকে বহুত ভাল আৰু সময় গতিকে বহুত বেয়া যদি এটা বেয়া বস্তুক ভাল দৃষ্টিৰে চাওঁ তেতিয়া সেই বস্তুটো পৃথিৱীৰ সকলোতকৈ ধুনীয়া বস্তু হৈ পৰে আৰু এটা যদি ভাল বস্তুক বেয়া দৃষ্টিৰে চাওঁ তেতিয়া সেই বস্তুটো পৃথিৱীৰ সকলোতকৈ ঘৃণনীয় বস্তু হৈ পৰে যি কি নহওক তুমি তোমাৰ ভুল উপলব্ধি কৰিছা মোৰ কাৰণে সেইখিনিয়ে যথেষ্ট থেংক ইউ বৌ তুমি যে মোক বুজি পাইছা কুলদীপ ভাইটি হ'ব আৰু খং কৰি থাকিব নালাগে সুখী হোৱা তোমালোক চৰি চৰি ক'ব আহিছ হা চৰি ক'ব আহিছ এৰি দিয়া আৰু নকৰো আহ